দেশৰ লগতে সমগ্ৰ পৃথিৱীৰ ডাঙৰ খবৰত সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি বহুত ডাঙৰ খবৰ ওলাই আহিছে। লকডাউন 4.0 শেষ হ'বলৈ মাত্ৰ 3 দিনহে বাকী আছে আৰু এই ক্ষেত্ৰত কিছুমান ডাঙৰ খবৰ ওলাই আহিছে। প্ৰথমে আমি চাম 31 মে'ৰ পিছত লকডাউন বাঢ়িব নে নাবাঢ়ে। কেন্দ্ৰ চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে কি মন্তব্য দাঙি ধৰিছে বহলাই জানিবলৈ এই ভিডিঅ'টো চাই থাকিব। লগতে আমি দ্বিতীয়তে চাম 50,000 লোকক চাকৰি দিব এমাজনে। হয় বন্ধুসকল, চাকৰি পাবলৈ কি কৰিব লাগিব বহলাই কথা পাতিম, গতিকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। লগতে তৃতীয়তে আমি চাম মহামাৰীৰ পৰা বাচিবলৈ এই কেইখন বেংকে অতিকৈ কম সুতত লোন দিয়াৰ ব্যৱস্থা কৰিছে। এই বেংকসমূহ কোনবোৰ হয়, লগতে এই বেংকসমূহে মাহিলী কিমান শতাংশ সুতত লোন দিব, ইয়াকে জানিবলৈ আমাৰ আজিৰ এই ভিডিঅ'টো চাই থাকিব। তো বলক আমি আগুৱাই যাওঁ প্ৰথম খবৰটো ফালে। তাৰ আগতে বন্ধুসকল, এই ভিডিঅ'টো সম্পূৰ্ণ চাব। এনেধৰণৰ ভিডিঅ' বনাবলৈ আমাৰ বহুত কষ্ট হয়, গতিকে এই ভিডিঅ'টোত এটা সৰুকৈ লাইক কৰি দিব যাতে আমাৰ কষ্ট সফল হয়। বন্ধুসকল, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে লকডাউনক লৈ সোধা প্ৰশ্নত কয় যে সকলো লোকৰে পৰামৰ্শ লৈ লকডাউন 31 মে'ৰ পিছত বৃদ্ধি হ'বনে নহয় এই ক্ষেত্ৰত চিন্তা কৰিব। এই মহামাৰীৰ সময়ত দেশৰ সকলো ৰাজ্যই একজোট হৈ কাম কৰিছে, ইখনে সিখনক সহায় কৰিছে। তো বন্ধুসকল, বৰ্তমানলৈ লকডাউন বৃদ্ধিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত লোৱা নাই লকডাউন বৃদ্ধি হ'বনে নহয়। কিন্তু এটা মিডিয়া ৰিপৰ্টৰ মতে নীতি আয়োগৰ অধ্যক্ষ ডক্টৰ BK পালৰ ডাঙৰ মন্তব্য ওলাই আহিছে। তেওঁ কয়, লকডাউন 4 দিনৰ বাবে বঢ়াব নোৱাৰি। লকডাউন যিটো উদ্দেশ্য লৈ কৰা হৈছিল সেই উদ্দেশ্যত আমি উপনীত হৈছোঁ। ডক্টৰ BK পালৰ এই মন্তব্যক লৈ অনুমান লগোৱা হৈছে যে 31 মে'ৰ পিছত লকডাউন বৃদ্ধি কৰা নহয়। কিন্তু যেতিয়ালৈকে কৰোনা ভাইৰাছ শেষ নহয় তেতিয়ালৈকে আমি আমাৰ মাজত সামাজিক দূৰত্ব বজাই ৰাখিবই লাগিব আৰু এই প্ৰচেষ্টা দীৰ্ঘদিনৰ বাবে অব্যাহত থাকিব। দ্বিতীয়তে বন্ধুসকল, 50,000 লোকক চাকৰি দিব এমাজনে। ই-কমাৰ্চ কোম্পানী এমাজনে শুক্ৰবাৰে কয় যে কৰোনা মহামাৰীৰ বাবে অনলাইন বিক্ৰী দ্ৰুতগতিৰ বাবে অস্থায়ীভাৱে 50,000 লোকক চাকৰি দিব। হয় বন্ধুসকল, এমাজন কোম্পানীয়ে 50,000 লোকক চাকৰি দিব বুলি দাবী কৰিছে। কোম্পানীয়ে এটা মন্তব্যত কয় যে এই চাকৰিবোৰ বেয়াৰ হাউচিং আৰু ডেলিভাৰী নেটৱৰ্কত দিয়া হ'ব। লগতে কোম্পানীয়ে কয় যে কৰোনা মহামাৰীৰ বাবে লোকে অনলাইন কিনা বেচা কৰিছে। এই মহামাৰীত নিজকে সুৰক্ষিত ৰাখিবলৈ কিছুমান বেংকে কম সুতত লোন দিয়াৰ ব্যৱস্থা কৰিছে। আপুনিও ইয়াৰ লাভ ল'ব পাৰিব। কৰোনা মহামাৰীৰ বাবে সাধাৰণ ব্যক্তিৰ আৰ্থিক ব্যৱস্থা বেয়া হৈ পৰিছে। ইয়াকে চাই দেশৰ কিছুমান বেংকে কম সুতত লোন দিয়াৰ ব্যৱস্থা কৰিছে। এই বেংকসমূহ হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া, বেংক অফ বৰোদা, অভাৰচীজ বেংক। এইকেইখন বেংকে বিষম পৰিস্থিতিৰ পৰা বাচিবলৈ নিজৰ স্কিম আৰম্ভ কৰিছে। ইণ্ডিয়ান অভাৰচীজ বেংকে এটা স্পেচিয়েল যোজনা আৰম্ভ কৰিছে। এই যোজনাৰ মতে লোকসকলক 9.4% সুতত বছৰি লোন দিয়াৰ ব্যৱস্থা কৰিছে। ইণ্ডিয়ান অভাৰচীজ বেংকে এটা স্পেচিয়েল যোজনা আৰম্ভ কৰিছে। এই যোজনাৰ মতে লোকসকলক 9.4% সুতত বছৰি লোন দিয়াৰ ব্যৱস্থা কৰিছে। একেদৰে ষ্টেট বেংকেও এগ্ৰি গোল্ড ঋণ নামৰ এটা স্কিম আৰম্ভ কৰিছে, য'ত সাধাৰণ ব্যক্তিয়ে সোণ জমা ৰাখি নিজৰ আৱশ্যকতাৰ অনুসৰি ঋণ ধাৰলৈ ল'ব পাৰিব। এই ঋণৰ সুদ বছৰি 9.95% হ'ব। বেংকৰ যিকোনো গ্ৰামীণ শাখাত গৈ ঋণৰ বাবে আবেদন কৰিব পাৰিব। বেংক অফ বৰোদাই এটা নিজৰ গ্ৰাহকৰ বাবে ব্যক্তিগত ঋণ লঞ্চ কৰিছে, য'ত অধিকতম 5 লাখ টকা লোন দিয়াৰ ব্যৱস্থা কৰিছে আৰু এই ঋণ আপুনি 5 বছৰত চুক্তি কৰিব লাগিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত মাত্ৰ ইমানে। বন্ধুসকল, যদি আপোনাক এই ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।